हेलो हाई गाइज वेलकम बैक टू माई यूट्यूब चैनल। आज मैं कोनो रेसिपिर भिडिओ आपनालोকৰ সৈতে शेयर কৰিব বিচৰা নাই বা কোনো গান বা কোনো ডান্স তেনেকুৱা একো ভিডিঅ' নহয়। মই আজি এটা বিশেষ ভিডিঅ' আপোনালোকলৈ शेयर কৰিলোঁ। মোৰ মনৰ কথাখিনি আপোনালোকক ক'লোঁ আৰু সেই বিশেষ কথাখিনি হ'ল কি আপোনালোকে মোৰ ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা যাতে শেষলৈকে মোৰ ভিডিঅ'টো চাই যায়, এই আপোনালোকলৈ মোৰ এটা বিশেষ অনুৰোধ। কাৰণ এই ভিডিঅ'টো মই বহুত ইম্পৰ্টেণ্ট কাৰণত বনাইছোঁ। প্লিজ গাইজ কোনো স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি মই আপোনালোকলৈ অনুৰোধ ৰাখিলোঁ। কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব। আৰু সেই কাৰণটো হ'ল কি আজিকালি বহুত ছাপোৰ্ট আইডি বনাই বহুতকে বহুত বিভিন্ন ধৰণে মানে যাক যোনে বেয়া পায়, যাক যোনে মানে ভিতৰে অলপ হিংসা কৰি আছে, মানে তেনেকুৱাবিলাকৰ নাম লৈ পেলাই ছাপোৰ্ট আইডি বনাই পেলাই বহুতে মানুহক মানে বহুত অপকাৰ কৰি আছে। চ' মই গম পাইছোঁ মোকো বহুতে হিংসা কৰি আছে। বহুতে বুলি ক'লেও হয়তো ভুল হ'ব। আৰু মোৰ নিজৰ চকুৰ আগত মই প্ৰমাণ পাইছোঁ যে কোনে মোৰ পিছে মানে এগৰাকীয়ে খুব লাগি থাকে। মানে মই কাৰ এলবিত থাকোঁ, কাৰ এলবিত নাথাকোঁ, কি কৰোঁ, কাক কিমান টাইম দিওঁ নিদিওঁ, এনেকৈ মানে খুব লাগি থাকে। মই জানো যে তেওঁ নাজানো তেওঁ কিয় এইবোৰ কৰি ভাল পায়, কিন্তু মই জানো যে তেওঁ মোক অপকাৰ কৰিব। গতিকেলৈ মই ভাবিলোঁ অপকাৰ কৰিছেও কিন্তু তথাপিও মোৰ মনটো মানে বহুত বেয়া লাগি আছে যাতে এনেকুৱা ধৰণৰ ছাপোৰ্ট আইডি বনাই পেলাই যাতে কোনো কাকো ধ্বংস নকৰে, কোনো কাৰো বৰনাম নাগায়। আৰু যদি কিবা কাৰোবাৰ বৰনাম গাব আছে সন্মুখত আহি ডাইৰেক্ট ক'লেও হ'ল, হয় নাই? কিয় ছাপোৰ্ট আইডি বনাই পেলাই তেনেকুৱাখিনি কৰি থাকিব লাগে? আৰু প্লিজ গাইজ যদি কোনোবাই মোৰ নামত যদি ক'ৰবাত ছাপোৰ্ট আইডি বনাই পেলাই যদি মোৰ নামত যদি আপোনালোকক কিবা বেয়া কথা বা বেয়া ভাবোঁ কিবা আৰু বেয়া বুলি ক'লে আৰু কি আৰু বেয়া মেছেজ কৰে, চ' তেনেকুৱা যদি কৰে কোনোবাই, তেতিয়াহ'লে আপোনালোকে কেতিয়াও নাভাবিব যে সেইগৰাকী মই হয়। কাৰণ মই কেতিয়াও তেনেকুৱা এটা কাম কৰিব নোৱাৰোঁ আৰু নকৰোঁ। কেতিয়াও তেনেকুৱা মই কৰিব নোৱাৰোঁ। কাৰণ আপোনালোকে এটলিষ্ট মোৰ কথা ভবাৰ আগত মোৰ বেকগ্ৰাউণ্ডটোৰ কথাও ভাবিব। কাৰণ মই তেনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ। আজি সঁচা কথা ক'বলৈ গ'লে আজি 1.5 বছৰ হ'ল মোৰ চেনেলটো খোলা। সকলোকে মই ছাপোৰ্ট কৰি আগবাঢ়িছোঁ, নিজে আগবাঢ়িবলৈ অকলে কেতিয়াও চেষ্টা কৰা নাই। সকলোকে ছাপোৰ্ট কৰিয়ে আহিছোঁ যিমান পাৰোঁ। হয়তো বেছি নোৱাৰোঁ, কাৰোবাক 10 মিনিট হ'লেও টাইম দিছোঁ, কাৰোবাক দিব পৰা নাই, কিন্তু বা কাৰোবাৰ ভিডিঅ' চাইছোঁ, কিন্তু সকলোকে মই ছাপোৰ্টে কৰি আহিছোঁ। কিন্তু এনেকুৱা নহয় যে কৰা নাই। গতিকেলৈ এইটো আপোনালোকে কেতিয়াও ভুলতো নাভাবিব যে মই ছাপোৰ্ট আইডি বনাই কাৰোবাক অপকাৰ কৰিছোঁ। মই অনুৰোধ কৰিছোঁ আপোনালোকক, যদি কোনোবাই মোৰ নামত তেনেকুৱা কৰে তেন্তে আপোনালোকে সাৱধান হ'ব। কোনো ছাপোৰ্ট আইডিক মদৌ নিদিব ফটককৈ। আৰু যদি মোৰ নামত কোনোবাই তেনেকুৱা কৰে আপোনালোকে ভুলতো নাভাবিব যে সেইগৰাকী মই হয়, কাৰণ তেনেকুৱা মই কেতিয়াও কৰিব নোৱাৰোঁ। গতিকেলৈ প্লিজ গাইজ মই আপোনালোকক অনুৰোধ কৰিছোঁ যে তেনেকুৱা আপোনালোকে কেতিয়াও মোৰ হৈ তেনেকুৱা নাভাবিব যদি কোনোবাই মোৰ নামত অপকাৰ কৰিবলৈ চেষ্টাও কৰে। মোক যোনে তেনেকৈ কৈও বহুত এলবিত মানে কিবাকিবি কৈও যে মানে সেইগৰাকীয়ে যিগৰাকীয়ে মোৰ পিছে লাগি থাকে, চ' হাতী দেখিলে কুকুৰে ভুকে। গতিকেলৈ মই একো মাইণ্ড নকৰোঁ। আশা কৰোঁ আপোনালোকেও মাইণ্ড নকৰিব, কেতিয়াও মাইণ্ড নকৰিব। নিজৰ খাই আনৰ কথা শুনিবলৈতো নাই, নহয়নে? গতিকেলৈ সঁচাকৈ মোৰ ফালৰ পৰা মই আপোনালোকক বাৰে অনুৰোধ কৰিছোঁ ফ্ৰেণ্ডছ, ভুল বুজাবুজি নহ'ব কাৰো মাজতে। যিসকল এনেকুৱা কৰি আছে তেওঁলোকে নিজৰ কথা ভাবক না, নিজৰ চেনেলটোৰ কথা ভাবক, নিজৰ বেকগ্ৰাউণ্ডটোৰ কথা ভাবক আৰু নিজে আগবাঢ়িবলৈ চেষ্টা কৰক। কিয় লোকৰ পিছত পৰি থাকে? মই আচৰিত পাওঁ। মই কাৰোবাক মোৰ ভিডিঅ' এটা দিলে মানে কাৰোবাক মই মেছেজৰ ৰিপ্লাই কৰিবলৈ সময় নাপাওঁ। আৰু এইবোৰ কেনেকুৱা মানুহ যে ছাপোৰ্ট আইডি বনাই কাৰোবাক অপকাৰ কৰিবলৈ ইমান চেষ্টা কৰি থাকে? কিয়? তাতকৈ নিজৰ কাৰণে ভাবি পেলাই নিজে যদি আগবাঢ়ি যাবলৈ চেষ্টা কৰে তেন্তে তেওঁ দেখোন বহুত ক'ৰবাত গৈ পাবগৈ। গতিকেলৈ প্লিজ সেইবিলাক কৰা বন্ধ কৰক, নিজৰ কামত আগবাঢ়ক, নিজৰ কামত মন দিয়ক, নহয়নে? আমি ইমানবোৰ ব্যস্ততাৰ মাজতো চেনেলটো খুলিছোঁ, দুখাৰ কথা কাৰোবাৰ লগত পাতিছোঁ, ভাল লাগিছে। আৰু হয়তো বহুতো দাদা ভাইটি বা
বহুতৰ মৰমো পাইছোঁ, কিন্তু বহুত ভাল মানুহৰ মাজতো বহুত বেয়া মানুহ কিছুমানো থাকে। গতিকেলৈ সেই বেয়া মানুহবোৰৰ কথা কৈছোঁ, মই সকলোৰে কথা ক'ব যোৱা নাই। আৰু কিছুমানৰ পৰা মই ইমান মৰম পাইছোঁ, যাৰ বাবে চেনেলটো এৰি দিব বিচাৰিও মই বাৰে বাৰে এৰিব পৰা নাই। মাজতে এবাৰ এৰি দিম বুলি ভাবিছিলোঁ, আৰু এতিয়াও মোৰ কোনো ভৰসা নাই, হয়তো মই কোনোবা দিনা এৰিও দিব পাৰোঁ। কাৰণ এইবিলাক কিবা কিবি ছাপোৰ্ট আইডি, কাৰোবাক কিবা মানে থেটলিং মাৰা, কিবা কথা কোৱা মোৰ সঁচাকৈ ভাল নালাগে। গতিকেলৈ মোৰ হাজবেণ্ডেওতো কৈয়ে আছে যে এৰি দিয়া, মানে ভাল নালাগে ন। গতিকেলৈ কোনো ভৰসা নাই, হয়তো এৰিও দিব পাৰোঁ। কিন্তু মই ভাবিলোঁ চেনেলটো এটলিষ্ট এৰি দিয়াৰ আগত কথাখিনি মই কৈ যাওঁ। কিন্তু বহুতৰে আকৌ ৰিকুৱেষ্ট হৈ আছে, আৰু কেতিয়াবা হাজবেণ্ডে কৈও যে ইমানখিনি কষ্ট কৰিছা কিয়নো এৰিব লাগে, সেইটোও কয়। কিন্তু কিছুমান কথাৰ মাজত সোমাবলৈ মনো নাযায়। আৰু মই মোৰ হাজবেণ্ডক গোটেইখিনি কথা কওঁ খোলাখুলিকৈ, কেতিয়া কি কাৰণত কি হ'ল গোটেইখিনি কথা কওঁ মই। গতিকেলৈ কেতিয়াবা তেওঁ এৰিবলৈও কয় এইবিলাক কথা শুনিলে, আৰু কেতিয়াবা কয় ইমানখিনি কষ্ট কৰিছা কিয় এৰিব লাগে, কুকুৰেতো ভুকিবই, গতিকেলৈ সেইবোৰ কাণ সাৰ দিব নালাগে, নিজৰ কাম নিজে কৰি যোৱা, এনেকৈও কয়। গতিকেলৈ প্লিজ গাইজ, আপোনালোকে ছাপোৰ্ট কৰিব। আজি মোৰ লগত নহয়, কাইলৈ আপোনালোকৰ লগতো হ'ব পাৰে তেনেকুৱা। গতিকে এইবোৰ ফেক্ট কাম যিসকলে কৰি আছে, গতিকেলৈ এইবোৰ কৰা বন্ধ কৰক প্লিজ। আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। হয়তো ভাল লাগিলে বুলি নহয়, এটলিষ্ট সকলোকে সমস্যাবোৰৰ পৰা সমাধান হ'বলৈ যদি ভিডিঅ'টো শ্বেয়াৰ কৰে তেতিয়াও বহুত ভাল হ'ব। গতিকেলৈ প্লিজ সঁহাৰি জনাব। গতিকেলৈ আজি ইমানখিনিকে কৈ মোৰ ভিডিঅ'টো সামৰি মাৰিলোঁ। নমস্কাৰ।